Hello friends, welcome back to Rahul 5 YouTube channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজিৰ ভিডিওটো হ'বলৈ গৈ আছে মানে আনবক্সিং কৰিম আজিৰ ভিডিওটোত মানে Roadsterৰ মই ট্ৰাউজাৰ এটা অনলাইন কৰিছিলোঁ মিন্ট্ৰাৰ পৰা তো ফাইনালি আজি আহি পালে তো 27 তাৰিখে মই অনলাইন কৰিছিলোঁ তো 27 তাৰিখ নেক্সট দিনে মোৰ এই মানে যি ট্ৰাউজাৰ এইটো পেক কৰিছে গুৱাহাটীত পেক হৈছে মোৰ এই বস্তুটো মানে 3 দিন লৈছে মাত্ৰ 3 ডেজ তো 3 দিনত আজি আহি পালে তো মই এইটোৱে আপোনালোকক দেখুৱাম তো কোৱালিটি কেনেকুৱা ট্ৰাউজাৰৰ কোৱালিটিটো কেনেকুৱা এইটো মই দেখাবলৈ চেষ্টা কৰিম তো বলক আজিৰ ভিডিওটো আৰম্ভ তো গাইস মই আহিলো ইয়া মোৰ ফেভাৰিট প্লেস আনবক্সিং কৰিম ইয়াতে মই ইয়াতে ভিডিও বনাও প্ৰায় ভিডিওবোৰ ইয়াতে বনাও আৰু কিছু ভিডিওটো এই সাইডত বনাও মই এই তাতে বনাও পথাৰত তো এখি ইয়াতে বনাম আৰু ন তো আহি গ'ল এইটো মাল তো গাইস চাই থাকিব এইটো তো মই কাটা জগাৰো আনলো কেলা কি হ'ব এতিয়া তো বাইচান্স যদি নহয় তো বেয়া হ'ব কথাটো হয় না নহয় ৰিটাৰ্ণ কৰিব লাগিব না যদি নহয় তো সেইভাবে মই 1 মিনিট 1 মিনিট তো এতিয়া মই এইটো এই সাইডত মানে যদিহে নহয় তো মইটো ৰিটাৰ্ণ কৰিম তো চাও বাৰু ঠিক আছে দিয়া তো গাইস মই এই Roadsterৰ যি মানে ট্ৰাউজাৰ এইটো পিন্ধি কিনে খুব ভাল লাগে মই এইটো সেকেন্ড টাইম হ'ব প্ৰথমে মই এইটো 2018 মানত চাগে 18 মানত কিনিছিলো তো সেকেন্ড টাইম অৰ্ডাৰ দিছো মানে কমতে পালো মই তো দেখাই আছো আপোনালোকক প্ৰাইচটো কিমান আছিল কমত পোৱাৰ কাৰণে মই অনলাইন দিলো আৰু ওয়াও নাইস তো গাইস ইয়া তো গাইস ইয়ার প্রাইস আছিলে ইয়াতো নাই ইয়াত নাই লেখা নাই তো গাইস মই এতিয়া এইটো পিনি চাম আৰু ন তো ইয়াৰ প্ৰাইস আছিলে আপোনালোকে উল্টা হ'ব এইটো তো ইয়াৰ প্ৰাইস আছিলে 1699 মানে 1700 টকা তো ইয়াক মানে অনলাইন কৰোতে মই 679 তো 679 লৈছে এইটো তো মই পিনি চাও গাইস ককালটো ডাঙৰ হ'ল ৰিটাৰ্ণ কৰিব লাগিব উপায় নাই তো গাইস লং পেন্টটো মানে 30 সাইজটো অলপমান ডাঙৰ হৈছে কিন্তু মই 30 পিন্ধো তো এইটো 30 হলেও অলপ মানে ডাঙৰ সাইজ 32 মান হ'ব চাগে গাইস মোৰ মানে লং পেন্টটো 30 সাইজটো ডাঙৰ আহিছে তো উপায় নাই মই এতিয়া ৰিটাৰ্ণ কৰিব লাগিব পইচাও পেমেন্ট হৈ গ'ল এতিয়া প্ৰিপেড আছিল অলৰেডি পেড কৰিছো মই তো এটা কি কৰা যায় উপায় নাই আৰু তো ভিডিওটি খিনি আছিল মই এতিয়া ৰিটাৰ্ণৰ ব্যৱস্থাটো কৰো আৰু আজি